বহুত দিন হ'ল কামৰ ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব একেবাৰেই পৰা নাই, আপোনালোকে বেয়া নাপাব। এটা ভগা বটল আছিলে, বটলটোত অকণমান এইদৰে ফেব্ৰিক দি মানে ডেক'ৰেশ্যন কৰি ভগা মানে চিচাৰ বটল এটা আছিলে, সেইটো এইদৰে বনালোঁ। কেনেকুৱা লাগিছে জনাবচোন। আজি গধূলি সাঁজটো বাহিৰতে খালোঁগৈ। খাই আহি এইটো হৈছে আমাৰ ৰিচাৰ্জৰ ফালৰ পৰা আহি যিটো আমাৰ পুলিবৰ যিটো ৰাস্তা মানে ৰিচাৰ্জৰ ফালৰ পৰা যিটো আমাৰ অজন্তা বাইপাছৰ ফালে অহা সেই ৰাস্তাটো ইমান ধুনীয়া হৈছে চাওকচোন। লাইটবোৰ যেতিয়া জ্বলি থাকে ইমান ধুনীয়া লাগে নহয়। মই তাৰ আজি ভিডিঅ' এটা বনালোঁ। তাৰপিছতে গধূলি আহি অলপ মেহেন্দি লগালোঁ। তাৰমানে বিয়া আছে একদম ঘৰৰে কাষৰে দাদা এজনৰ, সেইবাবে প্ৰস্তুতি চলাই আছোঁ। বিয়াৰ ভিডিঅ' দিম বাৰু, চাব দেই। আজিলৈ ইয়াতে বাই, কিন্তু আকৌ লগ পাম।